আছে আজি স্পেশাল পার্টি টেস্টি খানা আহি গ'ল ট্ৰেইনত দাড়ি কাটি গুড মৰ্নিং আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকেও চাই যাব। আৰু ইহঁতে পূৰা ফটো মৰাত ব্যস্ত। আজি আমি আহিছোঁ ক'ত জানেনে? শিৱসাগৰতে আছোঁ। মই এইফালে তিনিজনী ফটো মাৰি আছে, কোন আহিছে লগত দেখাইছোঁ। আৰু আমি তিনিজনী আজি অকণমান পাৰ্টি কৰিম বুলি ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। তেন্তে বলক সকলোবোৰ আমি আহিছিলোঁ এতিয়া কেফে ম'ম', কিন্তু তাত আমাৰ যিটো বিচাৰিছিলোঁ সেইটো নাপালোঁ, সেইকাৰণে নাখাওঁ। তেন্তে বলক এতিয়া গৈ থাকোঁ। এইফালে চাকৰি, এইফালে পিংকি আৰু আমি আহিছোঁ। এতিয়া আমি যাওঁ, পাৰ্টি কৰিম। ওলাই এতিয়া আহিছোঁ আমি KFCলৈ খাবলৈ, কাৰণে কি পাওঁ চাই লওঁ। এতিয়া বহি লৈছোঁ, বহি অৰ্ডাৰ দি থৈ আহিছোঁ। অৰ্ডাৰ দি মেলি আমি অৰ্ডাৰ কৰা টেষ্টি খানা আহি গ'ল। এইফালে আমাৰ টেষ্টি ইয়াম্মি বিৰিয়ানী, Unlimited bucket, স্পেচিয়েল আনলিমিটেড chicken wings, chicken leg piece, চিকেন। আৰু এইফালে তাইও খাই আছে, ইমান ধুনীয়াকৈ খাই লওঁ আগে। আজি স্পেচিয়েল পাৰ্টি আফটাৰ লং টাইমৰ মূৰত আজি একদম খুব টেষ্টি একদম খাই লওঁ আগে। মেলি ফিনিছ হৈ গ'ল। এয়া চব হৈছে উদং আৰু বাৰ্কেটটো যিটো আছে সেইটো পেকিং কৰি লোৱা হ'ল। বাকীখিনি একদম ফিনিছ। আৰু এতিয়া যাওঁ দুকপমান ফটো মাৰি লওঁ। আৰু এতিয়া হৈ গ'ল। আৰু এতিয়া আমি ইয়াৰ পৰা যাওঁ বাই বাই KFC আফটাৰ এ লং টাইম। আৰু এতিয়া যাম, ক'ত যাওঁ দেখা দেখিম ৰ'ব। এতিয়ালৈকে চিঞৰে হোৱা নাই ক'ত যাম। ক'ত যাবা হয়? হা? বৰপুখুৰী পাৰ জিন্দাবাদ। অঁ, বৰপুখুৰী যাম, ফুচকা খাই মেলি লওঁ। এতিয়া আহিলোঁ বৰপুখুৰী পাৰ, শিৱসাগৰ একদম বিখ্যাত শিৱসাগৰ মানে পাৰ আহিছোঁ। বৰপুখুৰী পাৰ আৰু ইয়াৰ ওপৰত পূৰা ইহঁতে ফটো মাৰি আছে, একদম বহুতে ভাল লাগিছে আজি। আৰু বহুতে বহুত নম্বৰত লগ পাইছোঁ, তিনিজনীয়ে মিলি উৎপাত কৰিছোঁ, খাইছোঁ মেলিছোঁ। খোৱাটো কিন্তু কি বহুত নম্বৰত লগ পাইছোঁ। আৰু সেয়াই আৰু বহুত একদম ফুল এণ্ড মস্তি হাঁহি ফূৰ্তি। যেতিয়াই হয় মানে ছোৱালীৰ লগৰ বিশেষকৈ লগ হয় কেনেকুৱা এটা ফূৰ্তি হয়, সেয়াও আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে। তেন্তে ঘূৰি ফুৰিছে এইফালে ৰ'দ, হাতত পানী বটল লৈ পুখুৰী পাৰ মাজত আমি ঘূৰি ফুৰিছোঁ। ৰ'দটো নাই বুলি ইমানো নাই, তথাপিতো গৰম যে লাগিছে। ঘূৰি ফুৰিছোঁ পানী বটল লৈ। এতিয়া ডাইৰেক্ট আহি পাই গ'লোঁ বিশাল। এইফালে চাকৰিনে ঘৰৰ কাৰণে বজাৰ কৰিছে, ময়ো কিবা এটা কৰোঁ বুলি ভাবিছোঁ। আৰু এটা চাই লওঁ কি পাওঁ, কিনো হয়, আহিয়ে থাকোঁ, সেইকাৰণে চাই লওঁ। এতিয়া পাৰফিউম লৈছোঁ, পৰা আহিছোঁ এতিয়া তলত কি পাওঁ চাই লৈছোঁ। খোৱা বস্তু বজাৰ কৰা মেলা হৈ গ'ল ভিতৰলৈ। এতিয়া তলত কি পাওঁ চাই লৈছোঁ। বজাৰ কৰি মেলি হৈ গ'ল। হৰি এতিয়া একদম লাইনত লাগি আছোঁ। বিল পে'মেণ্টটো ভাগিলে। বজাৰ কৰি হৈ গ'ল। এইটো এটা এইখিনি বজাৰ পে'মেণ্ট কৰিবৰ কাৰণে ৰৈছোঁ। চাকৰি মই ভণ্টি এটা মচি আছোঁ, চবতকৈ বেয়া পোৱা কামটো। দ্বিতীয়টো দিনৰ একেবাৰে ডাইৰেক্ট আহি দেখাই দিলোঁ ষ্টেচন। আমি এতিয়া আহিছোঁ এফালে যাবৰ কাৰণে। ক'ত যাম আপোনালোকক কৈ আছোঁ বাৰু, তেন্তে ব'লক। ট্ৰেইনত দাড়ি কাটি আহিছে, ঘৰত টাইম নাই, সময় নাই, বিজি মানুহ। ট্ৰেইনত দাড়ি কাটিছে আৰু কাটিবলৈ সময় নাপালে, তাৰ কাৰণে চেলুনো নাই যেনিবা। আমি এতিয়া নামিলোঁ ষ্টেচনত। আমি আহিছোঁ ডিব্ৰুগড় আৰু এয়া আমি ডিব্ৰুগড় ষ্টেচনত নামিছোঁ। লগত আহিছে ভনীজান, মই, বৌ। ডিগবৈ যোৱা যিখিনি ফেমিলি সেইটোৱে আহিছোঁ, খালি আজি আমাৰ লগত আহিছে আমাৰ কেকা। আহি পাই গ'লোহি ডিব্ৰুগড় ষ্টেচন। ভনীজান, মই আৰু আছে
গাড়ী আহি গ'ল যাবলৈ কাৰণে আৰু ইহঁতে চব উঠি যিহেতু ভঞ্জন আৰু ভতিজাজনী এক্সাম দিবৰ কাৰণে আহিছে আৰু এক্সামৰ লোকেশ্যনত যাবৰ কাৰণে আমি আহিছোঁ গাড়ীত। আমাৰ কেকাৰ লগৰে আছিলে, তাৰে মাতিলে আমি আহি পাই গ'লোঁ সেই ডিব্ৰুগড় ইউনিভাৰ্চিটিত। যিহেতু সিহঁতৰ এক্সাম হৈছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিত, সেইকাৰণে আহি গ'লোঁ ইয়ালৈ। আহি অকণমান ইয়াৰ আপোনালোকক পৰিৱেশটো দেখাইছোঁ। এয়া হৈছে ইউনিভাৰ্চিটিৰ ভিতৰৰ পৰিৱেশটো। যিহেতু মই আগতে নাই অহা, দেখা নাই, সেইকাৰণে ভঞ্জনক কৈছিলোঁ অকণমান তুলি আনিবলৈ। সেইকাৰণে তাই যিমানকণ বেছি নহয় অকণমানেই তুলি আনিলে, আপোনালোকৰ আগত দেখাই দিছোঁ। এইফালে গ'লোঁ, খালোঁ মেলিলোঁ, সেইবোৰ ভিডিঅ' কৰি নাথাকিলোঁ। আৰু এইফালে এতিয়া গৰমতে বহি আছোঁ। এইফালে চাব পাৰে মানুহ বহুতেই হৈছে। এইফালে কেকা, মই আৰু বৌ এনেকৈ ৰাস্তাতে ঘূৰি ফুৰিছোঁ। আৰু ৰ'দ চাব পাৰে, কিন্তু ৰ'দ কিন্তু দিছে, পূৰা ৰ'দ দিছে। আৰু এয়া হৈ গ'ল এক্সাম হলৰ যিখিনি মানে এক্সাম দি ওলালে, তাৰ পিছত এইটো ভিৰ। ব্ৰিজৰ ওপৰৰ পৰা আপোনালোকক অলপ ইয়াৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আগৰ পৰিৱেশটো দেখাই দিছোঁ। সদায় যদি এনেকুৱা ভিৰ হয় কিন্তু নেজানো দেই, মই আগে পিছে নাই দেখা। এয়া এক্সাম দিয়াৰ পিছত ভিৰ আৰু ভিৰ আছিলে, এতিয়াতো কমিলে। সেইকাৰণে আমি অকণমান আহিলোঁ ওপৰত ৰখিবৰ কাৰণে। এইফালে ভঞ্জনে পূৰা ফটো মাৰিছে, বেগ চেগ দি এইফালে মোক ৰখাই থৈ দিছে। ফটোটো মেইন য'ত যায় মাৰিবই। ভয় কৰিছে, তাইকেইটা আনিবলৈ গৈছে। আৰু ভঞ্জনে খাই আছে মেগী আৰু ভোক লাগিছে, সেইকাৰণে কিবা এটা খাই লওঁ। ইয়াৰ পৰাই ভাত বিচাৰি আছিলোঁ, ভাত কিনি নাপালোঁ। এক পেটিছ এটা দিওঁ, খাই লওঁ। নিজকে খাব লৈছোঁ, খাই লওঁ। যিহেতু এতিয়া আমি আহিছোঁ খাব কাৰণে। মুখখনটো একদম চিপা হৈ গ'ল দেই, ৰ'দত ঘূৰি ঘূৰি। আৰু মোৰ লগত খাবলৈ গৈছে বৌ, ভনীজান, সমনাকা, সিহঁতে খাব গৈছে। আৰু এইফালে আমি চবেই এতিয়া খাবলৈ গৈছোঁ, খাই লওঁ। চাওমিন, এইফালে সমনাকাৰ, চবেই খোৱাৰ আগত ফটো মৰাটো মেইন। খানা আহি গ'ল আৰু এইফালে আৰজু, আগত আমি খাই লওঁ সোনকালে, ভোক লাগিছে বহুত। A few hours later. আৰু এতিয়া সময় হৈছে 7 বাজিলে আৰু আমাৰ ট্ৰেইন আছে 7:03। সেইকাৰণে ট্ৰেইন যিহেতু 2 নম্বৰ ষ্টেচনত নহয়, 3 নম্বৰ ষ্টেচনত আহিব। সেইকাৰণে আমিও আহিছোঁ এতিয়া। ষ্টেচন কেইবাটাও ভাগ আছে ন, আমি আহিছোঁ এতিয়া 3 নম্বৰ ষ্টেচনত ট্ৰেইনৰ কাৰণে। ট্ৰেইন আহি গ'ল, আমি এতিয়া আহিয়ে আছোঁ। আহি থাকোঁতে একদম ৰাস্তাত কি হ'ল গম পাব, ৰ'ব, আগলৈ চাই থাকিব। একদম খুবেই এটা আমনিদায়ক বুলি ক'ব পাৰি। য'ত 2 ঘণ্টা হয়, তত আমাৰ জাৰ্ণি হ'ল 4 ঘণ্টা। কি ক'ব সময় আছিলে এইটো টাইমত ঘৰৰ ষ্টেচনত গৈ পোৱা হয় 8টা, কিন্তু প্ৰতিবাৰে আমাৰ লগত এনেকুৱা হয় ট্ৰেইনখন লেট। অকল 2টা ষ্টেচন ৰখাব লাগে, শিৱসাগৰৰ পৰা চিমুৰ। কিন্তু এতিয়ালৈকে শিৱসাগৰে পোৱাগৈ নাই আৰু ৰাস্তাত 3বাৰমান ৰখালে, আধা ঘণ্টা। এতিয়া 9 বাজিবলৈ হৈ গ'ল, এতিয়ালৈকে ট্ৰেইন নামেই নাই। মিনিট পাৰ হৈ গ'ল, এতিয়ালৈকে ৰখি আছোঁ। আৰু এইফালে এখন ট্ৰেইন ৰাজধানীখনো ৰখাই থৈ দিছে, আমিও বহি আছোঁ। এইফালে এখন ট্ৰেইন ইমানেই ভাগৰি পৰিলোঁ। আপোনালোকে জানে দিনটো যেতিয়া যাত্ৰা কৰি থাকে কিমান যে ভাগৰ লাগে। আৰু এতিয়া মই আকৌ ঘৰলৈ নগৈ আহিবলগীয়া হ'ল ৰাতি 11টা বজাত দেদাহঁতৰ ঘৰলৈ। ষ্টেচনৰ পৰা কমেও 15 কিলোমিটাৰমান আঁতৰত আছে। আৰু মাহঁত যিহেতু আমাৰ বৰমা এগৰাকী গা ভাল নাছিলে, মাহঁতো গৈছিলে তাত চাবৰ কাৰণে। মই অকলে ঘৰত কিহে কৰিম, সেইকাৰণে ময়ো গুচি গ'লোঁ। আৰু ইমানটোতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তেন্তে আজিলৈ বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই, টেক